নমস্কাৰ আকৌ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিছো। আপোনালোকে দেখিব পোৱা এই ফ্লেটবোৰতে মোৰ আজি কাম চলিব। তো ফ্লেটৰ চাৰিওফালে আপোনালোকক দেখুৱাই লৈছো কাৰণ এইটোৱে ফ্লেটৰ চাৰিওফালে আজি মোৰ কাম চলিব। কামটো অতি সিম্পল কিন্তু ইয়াতে টুইষ্ট আছে, খতৰনাক সিন কেইটামান আপোনালোকে দেখিব পাব। আপোনালোকে দেখিব পাইছে ফ্লেটবোৰৰ সাজাবোৰত কিছুমান আহত গছৰ পুলি গজিছে আৰু এই পুলিবোৰক কেনেধৰণে নিৰাময় কৰিব পাৰি মই ভিডিঅ'টোৰ জৰিয়তে দেখাব চেষ্টা কৰিম। গছবোৰ নিৰাময় কৰিবলৈ হ'লে মেডিচিনৰ প্ৰয়োজন আৰু মেডিচিনটো ল'ব আহিছোঁ উলুবাৰীত অৱস্থিত ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ সন্মুখত এগ্ৰিকালচাৰৰ দোকানত। আৰু এগ্ৰিকালচাৰৰ দোকানত আহি গছবিধৰ বৰ্ণনা কৰি গছমৰা মেডিচিন এবিধ বিচাৰিলোঁ আৰু এখেতে মোক এবিধ মেডিচিন ওলাই দিলে। এই মেডিচিনে গছটো নিৰাময় কৰিব পাৰিব বুলি ক'লে। মোৰ কামৰ বাবে দৰকাৰ হ'ব হাফ লিটাৰী টেমা। হাফ লিটাৰতকৈ সৰু টেমাও আছে 200 ml, তো মই লৈ লৈছোঁ হাফ লিটাৰ। এতিয়া আকৌ মই আহিলোঁ কামৰ ঠাইলৈ। এতিয়া যাব লাগিব একদম ছাদৰ ওপৰত। বলক তে লিফ্টৰ সহায়ত মই ছাদৰ ওপৰলৈকে যাওঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰোঁ কেনেধৰণে আজি কামটো সম্পূৰ্ণ কৰিম। ছাদৰ ওপৰত উঠি আহি ভিউটো দেখি খুবেই ভাল লাগি গ'ল আৰু এফালেৰে বেয়াও লাগিল কাৰণ ৰ'দটো ইমানে কাঢ়া ছাদৰ ওপৰত থকা মুস্কিল হৈ গৈছে। এতিয়া আৰু বেছি পলম নকৰি মেইন কামটোলৈ আগবাঢ়ো। এতিয়া ছাদৰ ওপৰৰ পৰা তললৈকে নামিব লাগিব যিহেতু সাজাবোৰত গছবোৰ গজিছে আৰু গোটেই বিল্ডিঙৰ সাজাবোৰতে গজিছে। তো সকলো সাইডতে ঘূৰি ঘূৰি আমি নামি মেডিচিনটো দিম। আৰু আহত গছবোৰ প্ৰায়ভাগ দেখা যায় বাথৰুমৰ ৱেষ্টলাইনৰ পাইপৰ কাষেৰে গজি অহা আৰু সেইফালেৰে গজিলে বাথৰুমৰ ভিতৰত বহুত ডাঙৰ এফেক্ট পেলাব পাৰে। ৱেষ্টলাইন ব্লকেজ কৰি দিব পাৰে আৰু ৱালবোৰ ফটাবও পাৰে। এতিয়া মই মেডিচিনটো কেনেধৰণে প্ৰয়োগ কৰিব লাগে আপোনালোকক দেখাব ওলাইছোঁ। 10 লিটাৰ পানীত 2 সোপা দিলেও হৈ যায় কিন্তু মই অলপ কাঢ়াকে দিম। কাঢ়াকে দিয়াৰ পিছত পানীটো মিক্স কৰি মই পানীটো ওপৰত উঠাই দিম আৰু এইটো পানী গছৰ পাতত মাৰিব লাগিব। পাতবোৰ কমপ্লিট ভিজিব লাগিব চাৰিওফালে। স্প্ৰেৰ সহায় লৈ মাৰিলে পাতবোৰ ভালকে ভিজি যায়। তো স্প্ৰেৰ সহায়ত মাৰি আছোঁ আমি। বৰষুণৰ বতৰত এই কামটো কৰিলে কামটো ব্যৰ্থ যাব। সেইকাৰণে আমি ভাল বতৰ লৈ ৰ'দ উঠা চৰ্ততো আমি কামটো সম্পূৰ্ণ কৰিব আহিছোঁ বতৰ ভাল দেখি। এতিয়া মেডিচিনটো কেনেধৰণে কাম কৰিব আপোনালোকক জনাব বিচাৰোঁ। যেনেকৈ আমি খাদ্য খাই জীয়াই থাকোঁ তেনেকৈ গছে পাতৰ পৰা খাদ্য আহৰণ কৰি জীয়াই থাকে। তো পাতত যেতিয়া মেডিচিনটো মৰা হয় ইয়াৰ খাদ্য আহৰণ কৰা শক্তি কমি যায় আৰু গছটো লাহে লাহে মৰহি আহে। কিছুদিন পিছত গছৰ পাতবোৰ খৰি শুকাই গছটো মৰি যায়। এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰোঁ, গছ যদি বেছি ডাঙৰ হৈ যায় তেন্তে এই মেডিচিনে কাম নকৰে। সৰু গছক মাৰিব পৰা ক্ষমতা ৰাখে। গছবোৰ যিবোৰ ঠাইত গজিছে তো সেই ঠাইলৈ যাবলৈ হ'লে এনেধৰণে যাব লগা হৈছে। আপোনালোকে দেখিছেই এনেধৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ কিমান সাহসৰ প্ৰয়োজন আপোনালোকে গমেই পাইছে। 1 নম্বৰতে ৰছীৰে বেগাই যোৱা প্ৰেক্টিচ থাকিব লাগিব আৰু 2 নম্বৰত ওপৰৰ পৰা তললৈ চালে মূৰ ঘূৰাব নালাগিব। মূৰ ঘূৰাই পৰিলে এই দুনিয়াৰ পৰা বাই বাই ল'ব লাগিব। যিহেতু এইটো জনমত আমি আৰ্মিত জইন কৰি আৰ্মিত ট্ৰেইনিং মাৰা সৌভাগ্যৱান নহ'লোঁ, তো আমি কামৰ ঠাইতে এনেধৰণৰ ট্ৰেইনিং কৰি কামবোৰ সম্পন্ন কৰিবলৈ চেষ্টা কৰিলোঁ। মোৰ ইউটিউব চেনেলত দৰ্শক মণ্ডলী আপোনালোকক মোৰ ফালৰ পৰা আন্তৰিকভাৱে ধন্যবাদ। ভিডিঅ'বোৰ চাই মোৰ মনোবল বঢ়োৱাৰ বাবে কমেণ্ট কৰি জনালে মোৰ উৎসাহ আৰু বাঢ়িল হয়। তো এতিয়াৰ পৰা কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আজি যিটো মোৰ কাম হাতত লৈছিলোঁ তো কামটো সম্পূৰ্ণ হ'ল। কিছুদিন পিছত মেডিচিনটোৰ এফেক্ট গছটোত কেনেধৰণে পৰিছে আপোনালোকক দেখাব বিচাৰিছোঁ। তো আপোনালোকে দেখিব পাইছে গছবোৰৰ পাতবোৰ হালধীয়া হৈ পৰিছে। এতিয়া পাতবোৰ নিজে নিজে সৰিব আৰম্ভ কৰিব। সৰাৰ পিছত গছটো শুকাই যাব। যদি গছৰ ঠানি কাটি দিলে হয় তেন্তে শিপাবোৰ বাঢ়ি আকৌ গছৰ আকৃতি ল'লে হয়। তো গছটো নাকাটি এনেধৰণে মেডিচিন দি গছবিধ নিৰাময় কৰিব পাৰে। আহত গছৰ ওপৰতে মোৰ আন এটি ভিডিঅ' আছে আপোনালোকে চাব পাৰে। কেনেধৰণৰ ক্ষতি কৰিছে সেই ভিডিঅ'টোত ভালদৰে দেখিব পাব। তো আজিলৈ বাই বাই। এনেধৰণৰ ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।